নোৱা বিউটি বিয়া হৈছে এটা প্ৰকৃতিৰ নিয়ম বিয়া নহলে মানুহ সম্পূৰ্ণ নহয় সেইকাৰণে বাৰু মোৰ গাটো অসৎপূৰ্ণ লাগি থাকে নেকি বাৰু আহিলে আৰু ন মাজতে চপৰা খান্দিবলে এইটো বিউটি মুঠতে ল'ৰাটো যদি ভাল হয় তেনেহলে বিয়া পাতি নিজকে সম্পূৰ্ণ কৰি লোৱা আহা দুইটা সম্পূৰ্ণ হওঁ এইটো মানে এব নোৱাৰো দেই মোৰ লগত সম্পূৰ্ণ হবা আদৰ্শী নাপায় এখেতে বিউটি বাক লগ কৰিবলৈ আহিছে তোমাৰ মায়ে চাগে ফোন কৰিছিল মই প্ৰকাশ বিউটি কিবা হ'ল জানো সেইফালে দৰ্জা নাই সেইফালে দৰ্জা নাই অকণ পিছতে কেলে দৈ আহিলি তয়ো তুমি দৈ আহিছা কাৰণে ভয়তে ময়ো দৈ দিছো বিউটি বা সেই যদি আপোনাক লগ কৰিবলৈ আহিছে কিয় দৌৰ মাৰি আহি গ'ল সেইপাতে মোৰ লগত বিয়া পাতে মই বিয়া চিয়া হ'বলৈ নাই বিয়া দুচি তোমাৰ বিয়া আৰু চিয়ৰ তই কিয় নহবা দুইটা ধুনীয়া চেহেৰা মানুহ মিলিছা এইখন বিয়া মই ফিক্স কৰি আছো হ'বই লাগিব একদম বলক সেই নাযাওঁ বলক নাযাওঁ দেই মই নাযাওঁ বলক নাযাওঁ বুলি কৈছো নে নাই বলক নাযাওঁ বুলি কৈছো নে নাই কেলে বুজি নোপোৱা বলক নাযাওঁ নহয় বলক তেওঁ ভিতৰলৈ দৌৰিলে যে ছোৱালী মানুহ যে অকণ নাৰ্ভাছ কৰিছে অকমান নাৰ্ভাছ কৰিছে ছোৱালী মানুহ যে আপুনি বহুত ধুনীয়া ছোৱালীজনী বিয়া পাতিছেও আপোনাক বহুত সুখত ৰাখিছে হয় নেকি মই তাক বিয়া পাতোতে মোক কিমান সুখত ৰাখিছিল কি তুমি বাইলুঙক বিয়া পাতিছা 10 দিনৰ কাৰণে হ'লে মোক বহুত সুখত ৰাখিছিল শুন তোৰ লগত কথা আছে কি হৈছে কি কৈ গ'লে নহয় তাৰমানে আমি কেছ এটা ধৰিবৰ কাৰণে বাইলুং আৰু তাক কেইদিনমানৰ কাৰণে ৱাইফ আৰু হাজবেণ্ডৰ এক্টিং কৰিবলৈ কৈছিলো তাকে সি ভাবি থাকে অজল আছে তেওঁক মাতকচোন উঠকচোন উঠকচোন তৰাবা কি হ'ল চাওকচোন বাহিৰত নাযাওঁ বুলি কৈ আছে কান্দি আছে বিউটি নাপায় নহয় উঠাচোন ব'লা নাযাওঁ বুলি কৈছো নে নাই বোলাচোন নাপায় কেনেবাকে বাইলুঙলে ল'ৰা এটা ওলাইছে তই কিয় বিয়াখন ভাঙিবলৈ ওলাইছ কিয় জপৰা খান্দিছ মাজত তাই মোৰ ঘৈণী আছিল কি হ'ল এই দম দিব নালাগিছে ওপৰলৈ চা আগৰ কথা ভাবক তোমালোকে বোলে কি কৰিবলৈ বিচাৰিছে মই একো বুজি নাপাইছো মোক খোপা খোপাটো কি কৰিছে চা তই ইমান বুজিব নালাগে কেলে তই মুঠতে বাইলুঙক গিৰিয়েক সেইটো বুজিলে মেচকিয়ে কেনেকুৱা লাগিছে দিনটো মই ডিউটি কৰিছো ৰুম বিচাৰি তোক আৰামত ৰাখিছো তই ভাতকেইটা বনাই দিব নোৱাৰ তই মোক গিৰিয়েক বনাই আনিছ নে ৰান্ধনি বনাই আনিছ গাভিনীজনী এজনী তই কাক বুলি কলি পাইছ তই কাক চুলি ধুইছ তই কাক চুলি ধুইছ আজি মাৰিব মনত পৰিছে এটা কেছতহে বাইলুংটোৰ ঘৈণী হৈছিল ভিতৰলৈ একদম নেযাবি মই যামেই একদম নেযাবি গানলেতো আৰু নেযাবি কিবা কাৰণে ভিতৰলৈ গ'লে বাইলুঙৰ বিয়াৰ খাচী মাংস এক টুকুৰা এটাও নাপাবি এইটো আপুনি কি শপত দিলে আকেজা আপুনি এইটো কি শপত দিলে আকেজা এইটো কি কৰিছ শপত বিচাৰি নাপালে আকেজা আপুনি এইটো কি শপত দিলে এইজনী দৰা আহি যেন ৰৈহে আছে তাইক এতিয়া বিদায়হে দিম যেন আমি উঠাচোন বলকচোন একো নহয় কি বুলি ভাবিব বাৰু
ব'লাচোন আহা একো নহয় কথাহে পাতিব লাগে আহাচোন ব'লকচোন একো নহয় অ'। ব'লকচোন এৰিজনী বহিছে হয় তেওঁক মাতকচোন অঁ ভালে বাইদেউ উঠাচোন উঠাচোন চাওঁ এৰাচোন এৰা কথা এটা কৈ আছো তোমালোকে বুজি নোপোৱা কিয় বাৰু নেযাওঁ কৈছো নে নাই একো নহয় আহাচোন কথাহে পাতিব লাগে মানে কি হ'ল খুন্দা খালো ভিতৰত গডৰেজ এটা আছে দুৱাৰখন টান খুলি দিওঁতে চিটিকাই দিছে নাপায় অ' বিউটি বা ব'লক না নবা বুলি কৈছো নে নাই কিয় বুজি নোপোৱা তোমালোকে ব'লকচোন একো নহয় বিউটি কি হ'ল তুমি যোৱাই নাই মানুহজন আহি বাহিৰত বহি আছে ছাৰ নাযাওঁ বুলি কৈ আছে যাব লাগিব মোৰ অৰ্ডাৰ এইটো যোৱা ভালকৈ কথা পাতাগৈ যোৱা ব'লক এইবিলাক মোচাচোন মোচা ভালকৈ যোৱা কান্দিব নালাগে অলপ লাজ লাজকে ব'লক কি যে হ'ব এই ছোৱালীজনী মানে এই আমাৰ কইনা আহি পালে যা যা ব'লক ব'লক যোৱা। ব'লক দুইটা শকতাবত ভাল মিলিব ন যৌতুকত আকৌ শাল কাঠৰ বিচনাহে দিব লাগিব হাত হয় খুৰী তেখেত আহি পাইছে হয় অঁ বিউটি কথা পাতিবলৈ গৈছে হ'ব মই আপোনাক অলপ পিছত জনাই দিম বাৰু ঠিক আছে অ'কে ছাৰ দুইটাই কথা পতা ষ্টাৰ্ট কৰিছে গুড বাইলুঙৰ বিয়াখন হৈ লওক তাৰপিছত আপোনাৰ এখন মাথা মাৰিব লাগিব ৰ'ব কি হ'ল কি কৈছ হা কি কৈ আছ ষ্টাৰ্ট কৰাই নাই দেখোন কৰিব ৰ'বা সেয়া ছোৱা দীঘলীয়াকে উশাহ লৈছে কি হ'ল তোমাৰ হাৰ্টৰ প্ৰব্লেম আছে নেকি নাই নাৰ্ভাছ ফিল কৰিছো নাৰ্ভাছ কৰিব নালাগে তোমাৰ ফটোখন মোক মোৰ লগৰ এজনে দেখাইছে মোৰ মানে সৰুৰে পৰা পুলিচ হোৱাৰ মন আছিলে নিজে হ'ব নোৱাৰিলো যে গতিকে প্ৰতিজ্ঞা কৰিলো বিয়া পাতিলে পুলিচেই বিয়া পাতিম আমাৰ ঘৰত ল'ৰা এটাই তোমালোকৰ ঘৰত ল'ৰা এটা ছোৱালী 4জনী অ' মানে তোমাৰ দাদা আৰু বাইদেউ দাদা বাইদেউ মোৰ নাই আকৌ বোলে ছোৱালী 4জনী মাকো ধৰিছো হিচাপত আৰু ল'ৰা দেউতা অ' আৰু সোধা কিবা তোমালোকৰ গাঁওবুঢ়াজনৰ নাম কি এইজনী কথা শুনাচোন তাই আমাৰ গাঁওবুঢ়া নাই আমাৰ ঘৰ টাউনতহে ৱাৰ্ড মেম্বাৰ আছে তেনেহ'লে ৱাৰ্ড মেম্বাৰজনৰ নাম কি কি ছাৰ এই কইনা চাবলৈ অহা ল'ৰাটোক বাইলুঙে ৱাৰ্ড মেম্বাৰৰ কথা সুধিছে চাওকচোন কি সুধিব লাগে কি সুধি আছে আপুনি অকণ গৈ কৈ দিয়কচোন এই এনেই প্ৰশ্ন কাকত ফাদিলে মাথাটো গৰম কৰি আছে অঁ মই বুজি নাপাওঁ সেৱাই কুৱেশ্যন পেপাৰবোৰ ইমান আগতীয়াকৈ চেণ্টাৰবোৰলৈ পঠাব লাগে কিয় প্ৰশ্ন কাকত নপঠিয়ালে পৰীক্ষা কেনেকে হ'ব মই কৈছোঁ ছাৰ কুৱেশ্যন পেপাৰবোৰ প্ৰিণ্ট কৰি ইমান সোনকালে পঠাব লাগে কিয় মানে ছাৰ আজিকালি হ'ল ইণ্টাৰনেটৰ যুগ সেৱাৰ হাতত কুৱেশ্যন পেপাৰ ছফ্ট কপি এটা ৰাখিব লাগে যিটো ছাবজেক্টৰ যিদিনাখন পৰীক্ষা আছে সেইদিনা 2 ঘণ্টাৰ আগতে ইমেইল যোগেৰে সেই চেণ্টাৰটোলৈ কুৱেশ্যন পেপাৰবোৰ চেণ্ড কৰি দিব লাগে তাৰপিছত তাত যিমান ল'ৰা ছোৱালী আছে তাৰ অনুপাতে সিমানখন কুৱেশ্যন পেপাৰ পুলিচক সাক্ষী কৰি ৰাখি তেনেকৈ বিলাই দিব লাগে কথাটো বেয়া কোৱা নাই তই তেতিয়া লিক হোৱাৰ কথাই নাহে হয় ছাৰ আৰু ছাৰ কুৱেশ্যন পেপাৰবোৰ ৰঙা হালধীয়া হ'বই লাগিব বুলিতো কোনো কথা নাই তোমাৰ বিয়া হোৱাততো একো আপত্তি নাই ভাবিম বাৰু তুমি চাকৰি কৰা নেকি নাই মই চাকৰি নকৰোঁ মোৰ ব্যৱসায় আছে মই খেতি কৰোঁ 4-5টা মাছৰ ফিচাৰী আছে কি মাছ মই এটা মাছৰেই কৰোঁ শিঙি মাছ কি হ'ল শিঙি মাছৰ তই উঠচোন কিয় তোক উঠিবলৈ কৈছো তই উঠ কিয় কিবা হ'ল নেকি? উঠিবলৈ কৈছো মই তই উঠ কি হ'ল ওলা ইয়াৰ পৰা ওলা এই তোক ওলাবলৈ কৈছো নে নাই মই তোক এই কি হৈছে ছাৰ এডালে শিঙি মাছৰ ব্যৱসায় কৰে আকৌ মোক বিয়াৰ প্ৰস্তাৱ দিবলৈ আহিছে শিঙি মাছৰ বিজনেছ কৰিলেনো কি হ'ল
এই যিটো মাছৰ মই নামেই নুশুনো, যিটো মাছ মোৰ শত্ৰু, তই সেইটো মাছৰ নাম কিয় ল'বি হা? আকৌ সেইডাল মাছৰ বিজনেছ কৰি সি মোক বিয়া পাতে। তই ওলা। আৰে কি কৰা? আৰে শুনাচোন। পায়ো এইজনী চাওকচোন ছাৰ এজনী একদম মানে মই তোমালোকক কৈছিলো নে নাই মই বিয়া নহওঁ বুলি? আৰু নেক্সট টাইম যদি কোনোবা শিঙি মাছৰ নাম লোৱা মানুহ থানালৈ আহে নহয়, মই ঠাং চাং কাটি দিম বাকলি, কৈ দিলো হ'লে।